লাগে কেতিয়াবা মাটিৰ ক্ষেত্ৰত প্ৰয়োজন হয় সব ক্ষেত্ৰতে বেঙৰ লোন লোৱা ক্ষেত্ৰতো মাটিৰ ক্ষেত্ৰ লাগে তো সেইবিলাকৰ পৰা বহুতে ডিফাৰ হৈ আছে সেইকাৰণে আমি বড়োই হওক মুছলিমেই হওক বা গাৰো ৰাভাই হওক সবকে আমি মাটিৰ ক্ষেত্ৰ দিব আৰু আমাৰ এই মুছলপুৰ ওচৰত নাকি এ ব্লক বি ব্লক আৰু চি ব্লক এই সকলৰ মানুহে মোৰ লগত আলোচনা কৰিছে সেইদিনা আহিছিল যে মাটিটো ইহঁতৰতো কিবা নাই পাত্তা নাই এ ব্লক বি ব্লক চি ব্লকৰ তো মই কৈছে চৰকাৰ আহক আপোনালোকে মাটি আমি কৰি দিম ইহঁতে কৈছে যে আমি খুব ভুল বুজিছোঁ যোৱা 15 বছৰত আমি বিশেষ কৰা নাছিলোঁ সদায় হীৰাপুৰীয়াকে সহায় কৰি আহিছিলোঁ বা আমাৰ ধৰ্মনাৰায়ণ দাস না কি নাম আছিল ঘনেশ্বৰ দাস আৰু হীৰাপুৰীয়াৰ লগত সদায় থাকি পেলাই ইহঁতে কাম কৰি আহিছিল কিন্তু ইহঁতে এই তিনিটা শ্ৰদ্ধাৰ মানুহে মোৰ লগত আহি পেলাই আলোচনা কৰিছে আৰু আমি আৰু নাই ইমান বছৰ আমি অনাবৰা কৰিছোঁ একো নাই ইমান বছৰ আমি হীৰাপুৰীয়াক ভোট দি আহিছোঁ একো মাটি ফাটাও দিব নোৱাৰে কিবা বিৰাট কষ্ট পাইছে আমি এনেকুৱা কৰিছোঁ তো মই কৈছোঁ কৰি দিম আৰু এই মাটিৰ ফাটাটো দিব পাৰি তাৰমানে সেইটো লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট এইটো দিছপুৰ আৰু দিল্লীৰ পাৰ্মিশ্যন নালাগে BTCয়ে নিজা সুবিধা দিব পাৰে ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট জমা কৰাও আজি দিব ইচ্ছা কৰিলে সিও দিব পাৰে কিন্তু সি নিদিয়ে তাৰমানে নিজৰ মাটিটোৱে দিয়া নিচিনা লাগে সি এনেকুৱা কৰিলে নিদিয়ে সি জিন্দগী নিদিয়ে সি মাটিৰ ফাটা দিয়াটো বাদে সি ইলেকশ্যন কৰিবৰ কাৰণেহে নটিচ দি আছে আৰু সেইদিনাখন বড়ো মানুহে ইলেকশ্যন কৰি আছে বড়ো মানুহে BTCখনে যদি ইলেকশ্যন কৰিব লাগে বড়ো মানুহে কৰে জানে বড়ো মানুহে প্ৰমোদে নিজৰ জাতিকে ইলেকশ্যন কৰিব পাৰে এই মানুহে কোন অসমীয়া বা কোন মুছলিম বা কোন বেংগলী বা কোন আদিবাসী কাৰণে কাম কৰিব এইটো অসম্ভৱ কথা অসম্ভৱ কথা প্ৰমোদ বড়ো হয় ই মুছলিম নহয় ই বঙালী নহয় মই কৈছে না প্ৰমোদে কি মুছলিম না বড়ো না বেংগলী প্ৰমোদে বেংগলী না অসমীয়া বড়ো যদি বড়োই হয় বড়োৰ কাৰণে কাম কৰিব লাগিছিল সেই দেখাব পাৰিব লাগিছিল বড়োৰ কাৰণে কাম নকৰে আৰু কোন অসমীয়াৰ কাৰণে কাম কৰিব কোন বাঙালীৰ কাৰণে কাম কৰিব কোন মুছলিমৰ কাৰণে কাম কৰিব বড়ো জাতিকে উচ্ছেদ কৰিব চেষ্টা কৰিছে বড়ো জাতিকে থবাব পাৰে মই কৈছে BTC অফিচটো চিধা ABSU অফিচৰ পৰা চলাই থাকে এই ABSU অফিচৰ পৰা চলোৱা এই BTC অফিচৰ পৰা আপোনালোকে কিবা আশা কৰিব পাৰে কি আশা কৰিব পাৰে তো সেইকাৰণে তেওঁলোক আমাৰ আজি বহুত জইন কৰিবলৈ আহিছে আমি আকৌ লগ পাম দেই প্ৰমোদ বড়োৰ কথাটো কৈ শেষ কৰিব নোৱাৰি আমি এই মুঠতে সি কাম কৰিব ইচ্ছা নাই আমাৰ এতিয়া FPL বা GSP বা BJP পৰা বহুত আমাৰ দলত জইন কৰিবলৈ আহিছে সেইটো আমি কামটো আৰম্ভ কৰিম বেছি দেৰি নকৰিম বতৰো ইমান ভাল নহয় তো আপোনালোকে FPL পৰা নিশ্চয় বহুতো FPL পৰাই আহিছে আৰু আমাৰে পুৰণা বন্ধু একে আন্দোলনকাৰী মুছলপুৰৰ মোৰ লগত একেলগে সেই আন্দোলন কৰিব প্ৰথম নিৰ্বাচন ইয়াৰ ক্ষেত্ৰত এই সময়ত ঠিক আছে বোধ ইয়াৰ পিছত পৰাই মোৰ উঠা হৈ গ'ল এই মানুহটো মই চিনাকি কৰি দিয়ে মোৰ উঠা আজিহে আহিছে জইন কৰিব বুলি মোৰ লগতে একেলগে মানুহটো
মোৰ লগতে বিৰাট কাম কৰি অহা ইমান বছৰ আন্দোলন কৰিছোঁ আমি। এই মানুহটো যেতিয়া চুক্তি হয়, চুক্তি হোৱাৰ পিছত 5 বছৰ মাত্ৰ আমাৰ লগত থাকছে বোধহয়। ইয়াৰ পিছতে মোৰ এগেইনষ্টত উল্টা আজিহে আহিছে। এই খান্দে মুছলপুৰৰ ভাল লাগিল না? খান্দে এই মানুহটো 15 বছৰ মোৰ এগেইনষ্টত থাকছে, 5 বছৰ মাত্ৰ মোৰ লগত থাকছে, আজিহে আহিছে। আৰু আছে এনেকুৱা উৎসাহ যেন হওক ভাল লাগিছে। মই যিয়ে মোৰ এগেইনষ্টত গ'লেও মই একো নকওঁ, থাক এই কি ষ্টাইলত কাম কৰিব বিচাৰিছে কৰি থাকক বুলি মই একো ৰিয়েকশ্যন কৰা নাই। তাক আগত আহি এতিয়া ভাল হৈছে আহি পেলাই। আৰু ইয়াৰো কিছুমান বন্ধু আছে, ইহঁতকো আমি জইনিং কৰাই দিম।